गुड मर्निंग एवरीवन वेलकम टू माय यूट्यूब चैनल नमस्कार मैं अनुश्री और मैं आपनालोक सबके मोर अनुज जनर अन्य एटी भिडिओলৈ स्वागतम जनाइছো। আজি হৈছে 15 অক্টোবৰ আৰু আজি মোৰ ভাইটিৰ বাৰ্থডে হয়। এয়া হ'ল বাৰ্থডে বয় আৰু আমি এতিয়া মৰ্নিং গৈ আছো মন্দিৰলৈ। তো ইয়াত আমাৰ দুয়ো মহাপুৰুষ বহি আছে, বাহিৰত এজন বহি আছে আৰু ভিতৰত এজন বহি আছে, কাৰণ ইহঁতে গম পাই গৈছে আমি ক'ৰবাত গৈ আছোঁ। কোন মন্দিৰ গৈ আছোঁ, ক'ত গৈ আছোঁ মই ভিডিঅ'টোত দেখুওৱা ট্ৰাই কৰিম। শেষলৈকে ভিডিঅ'টো চাই থাকিব। মই চেষ্টা কৰিম মোৰ ভাইটিৰ বাৰ্থডেটো যাতে মই অকণমান হ'লেও কেপচাৰ কৰি ৰাখিব পাৰোঁ, যাতে যেতিয়াও চাওঁ ন পিছলৈ মনত থাকে যাতে এনেকুৱা হৈছিল। তো বলক এতিয়া গৈ থাকোঁ। টুপিটা কেন নিছ আছে? টুপি না পড়লো হইব, তোর এমনি ভালো লাগতো, টুপি পরলে বিশ্রী লাগে। চল দেখা যাবে। ৰাস্তাৰ ভিডিঅ' আৰু ইমান দেখুওৱা নাই, কাৰণ আমি গৈ আছোঁ তেজপুৰ আৰু তেজপুৰ যাওঁতে মই বহুতবাৰ দেখুৱাইছোঁ। তথাপি এইটো জেগা মোৰ ভাল লাগে, সেইকাৰণে মই মেক্সিমাম টাইম ভিডিঅ'ত এইটো জেগাৰ মই ভিডিঅ' দিওঁ। তো আমি গৈ আছোঁ না, এতিয়া নকওঁ, অকণমান পিছত দেখুৱাই আছোঁ ক'ত গৈ আছোঁ। তো ইয়াত আমি ৰখিছোঁ কাৰোবাক দেখুৱাবৰ কাৰণে। এবাৰ জাষ্ট চাওক কোন আহি আছে। ৰাস্তাত আমি বহুত চাইছোঁ, বাট এইটো জেগাত আহি মানে আমি একচুৱেলি বেলেগ ৰাস্তাৰে যাব লাগিছিলে, বাট ইয়াত মানে আমি বেলেগ ৰাস্তাৰে সোমাই গৈছোঁ। ৰখিছোঁ, পিছফালে চাইছোঁ আহি আছে, তো মই ভাবিছোঁ ৰখি দে, যিহেতু আমাৰ মাহঁতে কৈ আছিলে যে গণেশ বা সাপ এইবিলাক দৰ্শন হ'লে যাত্ৰা ভাল হয়। তো মোৰ আৰু মোৰ ভাইটিৰ ফেভৰেট এনিমেল ক'ব গ'লে ফাৰ্ষ্ট ডগ হয় আৰু তাৰপিছত হাতী, মানে বহুত ভাল লাগে। আৰু ইমান ধুনীয়া বুজি পায়, সিহঁতক বিস্কুট দিলে এইখিনি বুজে যে এইটো তাৰ খোৱাৰ কাৰণে হয়, সেইটো তাৰ মুখতে সোমায়। আৰু যদি টকা দিয়ে ওপৰত তাৰ মাথক দিয়ে। তো মই ভাইটিক ক'লোঁ যে কিবা এটা দি কিনে আশীৰ্বাদ লওঁ, কাৰণ এনেকৈ পোৱা নাযায় সচৰাচৰ। টকা দিয়াৰ পিছতো যোৱাই নাছিলে। মই ভাবি আছোঁ কিয় যোৱা নাই। তাৰ পিছত মই গম পালোঁ তাৰ সুৰত মই হাতেৰে এনেকুৱা যেতিয়া হাত লগাই দিছোঁ ন, সেইটো তাৰ ভাল লাগিছে। সেইটো কৰাৰ পিছত সি আঁতৰি গৈছে। মানে সিহঁতে ইমান মৰম বুজি পায়। মই ভাবি আছোঁ ৰখি কিয় আছে, কাৰণ আমি দি দিছোঁ ন, নমস্কাৰো কৰিলোঁ, চব হৈ গ'ল, তথাপি ৰখি আছে। মেইন তাৰ হ'ল তাৰ সুৰত অকণমান হাতটো দি তাক মৰম কৰিব লাগে। আৰু এয়া হৈছে মন্দিৰৰ গেট। মন্দিৰ আহি পাইছোঁহি, আৰু তেজপুৰত যোনে যোনে থাকে চবে চিনি পাইছে যে কোন মন্দিৰলৈ গৈ আছোঁ। আমি একচুৱেলি ভৈৰৱী মন্দিৰলৈ গৈ আছোঁ। বহুত দিন পিছত, প্ৰায় 3 বছৰ পিছত মই এইটো মন্দিৰলৈ আকৌ গৈ আছোঁ। আৰু আজিলৈ মোৰ চাগে 3বাৰ মান হ'ব এইটো মন্দিৰলৈ অহা। এতিয়া চিৰিৰে ইমান ওপৰলৈ উঠিব লাগিব, কাৰণ পাহাৰৰ একেবাৰে ওপৰত হয়। আৰু মোৰ মানে ভৰিত ইমান বিষ। একচুৱেলি জিমত মই লেগৰ প্ৰগ্ৰাম মাৰিছিলোঁ, আৰু তাৰ পিছৰ পৰা মই ভৰি হিলাব পৰা নাই, মানে ইমান বিষ হৈছে। তথাপি মন্দিৰ আহিছোঁ, অকণমানতো কষ্ট কৰিবই লাগিব। ইয়াত আপোনালোক আহিলে দোকান পাব, যোনটো মন্দিৰলৈ উঠি যাওঁতেই থাকিব। 4-5টামান দোকান আছে, তাতকৈ বেছি হ'ব। কিবা ফল চল ল'ব লাগিলে ইয়াৰ পৰাই ল'ব পাৰিব। পূজাৰ সামগ্ৰী চব ইয়াতে পাব। আৰু ৰাস্তাটো এবাৰ চাব, ইমান ঠাণ্ডা, ইমান শান্ত। ইয়াত যদি আপুনি পূৰা দিনটো বহি থাকিব বুলি বিচাৰে ন, পূৰা দিন বহি থাকিব পাৰিব, মানে ইমান ঠাণ্ডা হয় জেগাটো। আৰু এইটো মন্দিৰৰ লগত মোৰ বহুত কানেকশ্যন আছে। মানে মোৰ মা কৈছিলে, মোৰ যেতিয়া 15 বছৰ বয়স আছিলে তেতিয়া মই এইটো মন্দিৰত আহিছিলোঁ ফাৰ্ষ্ট টাইম। একচুৱেলি মোৰ মা এইটো মন্দিৰত মানসিক কৰিছিলে, আৰু তাৰ পিছতে মোৰ জন্ম। তো ক'ব গ'লে মা কালীৰ কাৰণে মোৰ জন্ম এই পৃথিৱীত। তো সেইকাৰণে এইটো মন্দিৰৰ লগত মোৰ বহুত বেছি কানেকশ্যন আছে।
আৰু সেই মানসিকৰ পূজা দিবলৈ আমি আহিছিলোঁ 2015ত আমাৰ পৰা ফেমিলি আহিছিলে আৰু তেতিয়া মোৰ মায়ে মোক কৈছিলে যে এনেকুৱা ধৰণৰ আছে মানসিক যোনটো দিব লাগিব তেতিয়াৰ পৰা মই গম পাওঁ আজি মন্দিৰত বহুত মানুহ কাৰণ শনিবাৰ শনি মঙ্গলবাৰে কালী মন্দিৰ এইটো মন্দিৰত মানুহ বহুত বেছি হয় এইটো মন্দিৰ বুলি নহয় বেলেগ মন্দিৰতো আৰু এইটো মন্দিৰৰ ষ্টৰী এইটোৱে হয় যে যোনটো শক্তিপীঠ আছিলে ন তাৰ পৰা যোনটো নাভি ভৰি হয় সেইটো ইয়াত পৰিছিলে যাৰ কাৰণে এইটো মন্দিৰক ভৈৰৱী মন্দিৰ বুলি কোৱা হয় তো বলক এতিয়া মন্দিৰলৈ যাওঁ মন্দিৰ গৈয়ে আছিলোঁ আৰু তেতিয়াই দেৱে আহি ক'লে যে এতিয়া মাৰ স্নানৰ সময় হয় তো এতিয়া সময় লাগিব অকণমান তো ভাবিলোঁ তেতিয়ালৈকে আমি প্ৰদীপ আৰু ধূপ জ্বলাই লওঁ তাৰপিছত যেতিয়া দৰ্জা খুলিব তেতিয়া গৈ আমি পূজা দি লওঁ 2,000 years later. মন্দিৰৰ দৰ্জা খুলিলে এতিয়া তো আমি গৈ আছোঁ এতিয়া পূজা দি দিবলৈ কাৰণ ঘৰতো কিছুমান অকণমান কৰিছে দেউতাহঁতে ইয়াত পূজা দিম টাউনত কিছুমান কাম আছে আৰু সোনকালে যাব লাগিব তো নাজানো ভিতৰত ভিডিঅ' কৰিব পাৰিম নে নাই যদি পাৰিম মই নিশ্চয় ভগৱানৰ দৰ্শন কৰাম যোনে যোনে মন্দিৰত অহা নাই যাতে মোৰ ভিডিঅ'ৰ মাধ্যমেৰে অকণমান হ'লেও ভগৱানৰ দৰ্শন কৰিব পাৰে তো আগতে গৈ লওঁ আৰু এইটো এটা সৰু ক্লিপ য'ত মই শিৱ ভগৱানক পূজা দি আছিলোঁ বাট মোৰ ভাইটিয়ে ভিডিঅ'টো চিধাকৈ কৰি পেলালে চ' এনেকৈ দেখা গৈ আছে মন্দিৰত বহুত পাৰ আছে সেইকাৰণে আমি যেতিয়াও ঘৰৰ পৰা আহোঁ মন্দিৰলৈ আমি চাউল লৈয়ে আহোঁ যাতে সিহঁতক খাবলৈ দিব পৰা যায় তেতিয়া ভাইটিয়ে দি আছে অকণমান মই দিম দি আমি মন্দিৰৰ পৰা ওলাই যাম তো আমি এতিয়া হেলমেটৰ গ্লাছ ল'বলৈ আহিছিলোঁ আৰু আহিয়ে ইয়াত এইটো পাণ দোকান চালোঁ যোনটো নতুন অ'পেন হৈছে তেজপুৰত তো ভাবিলোঁ ইয়াৰ পৰা পাণ খাই লওঁ তো মই স্পীডত দেখাই আছোঁ ভিডিঅ'টো কাৰণ বহুত দীঘলীয়া ভিডিঅ' আছিলে আমি লৈছিলোঁ ৰজনীগন্ধা চাটনি পাণ যোনটো পাৰ পিচ 30কৈ আছিলে তো ভাবিলোঁ অ'পেন হৈছে যেতিয়া খাই টেষ্ট কৰোঁ কেনেকুৱা হয় ইমান ডাঙৰ মেনু আছিলে তাৰ পৰা আমি এইটোৱে চিলেক্ট কৰিলোঁ তো পাণটো পূৰা বনোৱা হ'লে মই পাণটো আপোনাক দেখুৱাম দোকানখনত হাইজিন ভালকৈ মেইনটেইন কৰিছে আৰু তাতকৈ ডাঙৰ কথা পাণ ইমান ধুনীয়াকৈ ডেক'ৰ কৰিছে পাণটো আৰু দোকানখনৰ নাম আছিলে মস্ত বানাৰসী পাণ কেতিয়াবা যদি আহে প্লিজ ট্ৰাই কৰিব আহি বহুত টেষ্টি আছিলে আৰু মোৰ ভাইটিৰ বাৰ্থডে হয় আৰু আমি তেজপুৰত আহিছোঁ একো নোখোৱাকৈতো নাযাওঁ তো আমি এতিয়া খাবলৈ সোমাইছোঁ উডবক্সত আৰু লৈছোঁ চেজৱান ম'ম' তো ইয়াৰ পৰা পটককৈ খাম কাৰণ ঘৰৰ পৰা ফোন আহি আছে খাই লৈ ইয়াৰ পৰা ওলাই যাম কাৰণ 2টা বাজি পাৰ হৈ গ'ল বহুত ভোক লাগিছিলে সেইকাৰণে খাই লওঁ পটককৈ আৰু পিছত ওলাই গৈ আছোঁ আমি এতিয়া ওলাই গৈ আছোঁ ঘৰলৈ একেবাৰে ঘৰত গৈ লগ হৈ আছে 2 hours later. তো ফাইনেলি ঘৰ আহি পালোঁ একচুৱেলি আমি আহোঁতে বালিপাৰা হৈ আহিছোঁ কেক ল'লোঁ তাৰ পৰা আৰু মাহী বহি আছে বহুত মানুহ আহি খাই ল'লে অলৰেডি আমি এতিয়াহে আহি পাইছোঁ আৰু এইটো হৈছে আজি কেক যোনটো মই মোৰ ভণ্টি এজনীৰ পৰা আনিছোঁ জিয়া থেংক ইউ জিয়া ইমান ধুনীয়া আৰু টেষ্টি কেক দিয়াৰ কাৰণে বহুত টেষ্ট আছিলে আৰু এতিয়া ইয়াত আইতাহঁতে চবে আশীৰ্বাদ দি আছে ভাইটিক রসে না বললে রসের কপ করবো কেমনে বললো গে
বোমাটো লাগতো না মধু মধু গপ্প করবো কেমনে একবার দিলেই বলো একবার দিলি আরে দুইবার দিতে তো এতিয়া সন্ধিয়া 5:30 বাজে আৰু আমি খাবলৈ গৈ আছোঁ কাৰণ ভাইটিৰ ফ্ৰেণ্ডৰ কাৰণে ৰখি আছিলোঁ সিহঁতে আহিছে তাৰপিছত এতিয়া খাবলৈ গৈ আছোঁ তো ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব মই যিমান পাৰিছোঁ অকণমানকৈ ভিডিঅ'ত দিয়াৰ ট্ৰাই কৰিছোঁ কেপচাৰ কৰাৰ চেষ্টা কৰিছোঁ সকলোৱে আশীৰ্বাদ কৰিব যাতে তাৰ আগতীয়া জীৱনকেইটা ভালে যায় সুখতে যায় সি যি আশা কৰিছে সেইটো যাতে সি লাভ কৰিব পাৰে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো প্লিজ এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ